সাউন্ডটো বঢ়াব নালাগে, মাত মতাই নাই। তো হাই হেল্ল' গাইছ, মানে মোৰ অসমবাসী ৰাইজ, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৱে কাল ভাল চব হওক। আৰু মই বৰ্তমান আছোঁ, ৰ'ব দেখুৱাই আছোঁ চব। আৰু যোনসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো জপনাখন লগতে মাৰি লওঁ দেই। তো গাইছ, আজি মই অকণমান ওলাই আহিছোঁ আৰু আহিছোঁ জংঘলৰ মাজলৈ। বিৰাট ডাঙৰ জংঘল এখন, চাওক আপোনালোকে। জেগাটো দেখি চিনি পাইছে না বা? মই যে ৰ'জ বনাইছিলোঁ সেই জেগাটোলৈ আহি আছোঁগৈ। ইয়াতে মানে জান এটা আছে, খাজান এটা, ভণ্টিয়াতে বশী টোপাই আছে, তাকে চাবলৈ আহিছোঁ। তেন্তে আপোনালোকো চাই থাকক। তো গাইছ, এইখিনিতে এটা কথা, নিজৰ গাৰ্লফ্ৰেণ্ডজনী যিমানে ধুনীয়া হওক নহওক, বাটে হেতি ধুনীয়া ছোৱালী গ'লে স্বামী। গাইছ, আহি থাকোঁতে পাই গ'লোহি ভণ্টিহঁতৰ ঘৰৰ ওচৰ নহয়, বৰশী টোপাই থকা ওচৰ আকৌ। তো এইপিনে টোপাই আছে, তো ওচৰত গৈ ধুনীয়াকৈ দেখুৱাই আছোঁ। তো গাইছ, এইটোৱে জেগাটো যোনটোত ভণ্টিহঁতে বৰশী টোপাই আছে। তো ধুনীয়াকৈ দেখুৱাম, মাছ চাছ কিমান পালে চাব আকৌ। তো এইপিনে এই মাছ পাইছ না? ইছ, খালীকৈ থৈছে, ভাত খাবলৈ মাছেই নাই। আৰু এইপিনে এটা হাই এটা কৈ দিয়ে আকৌ, কথা এটা কৈ দিয়ে আকৌ। কি কথা ক'ম? উৎপল ফৰেক্সৰ আগতে কথা এটা বুলি ক'লে কৈ দিয়ে আকৌ, কথা এটা বুলি। তো গাইছ, আজি মোক দেখাত অকণমান ধুনীয়া লাগিছে না বাৰু? কেলে লাগিছে জান না? এই মোক ধুনীয়া কেলে লাগিছে কৈ দিয়ক। নেজানে, আজি মই গা ধুই আহিলোঁ যে, সেইটো কাৰণে ধুনীয়া লাগিছে আকৌ। মানে কৈ দে মই গা ধুলোঁ না, কৈ দে। চাবোন আৰু চাৰ্ফ গোটেইকেইটা মাৰি দিলোঁ মই। আৰু এইখিনিতে এটা কথা, বৰশী টোপাবলৈ চোৱা আহিছিলোঁহে, মানে চাবলৈ আহিছিলোঁহে, কিন্তু বৰষুণে দি দিলে আকৌ। বৰষুণ পেলাই আছে চা। তো এইদৰে ধুনীয়া শ্বট এটা দেখুৱাম, তো চাওকচোন। এইখিনিতে এটা কথা, বহুতে কৈ থাকে তই বোলে লোকৰ ডাইলগ চো নকওঁ গাইছ। মই যাক ভাল পাওঁ সিহঁতৰ নিচিনা ডাইলগবোৰ ক'বলৈহে শিকোঁ, বুজিছে নহয়? সেইটো কাৰণে সিহঁতৰ কথাটো কওঁগৈ। এতিয়া যেনেকৈ উৎপল ফৰেক্সৰ আগতে কথাবোৰ কৈছোঁ যে, সেইটো কাৰণে আকৌ। তো গাইছ, আপোনালোকৰ মাজলৈ আমাৰ ভণ্টিক আগবঢ়াই দিম, আৰু ভণ্টিয়ে কিবা এটা ক'ব হেনো, কৈ দিয়ক আকৌ, কি কবি? উৎপল ফৰেক্সৰ ডাইলগ চাই সেইবোৰে শিকিলেগৈ আৰু। তো গাইছ, যিমানে বৰষুণ দিবলৈ লৈছে সিমানে মানুহটো তিতি গৈছোঁ, গা নোধোৱাহেঁতেনো হ'লহেঁতেন। তো গাইছ, আপোনালোকৰ সেইপিনে এনেকুৱা কিবাকিবি আছে না, য'ত মাছ মানে বৰশী চৰশী জাল পাতিব পাৰি না? কমেণ্ট এটা কৰি জনাই দিবচোন। আমাৰ মানে ঘৰৰ ওচৰতে লাগি আছে। তো ধুনীয়াকৈ আৰু বৰশী চৰশী টোপাইছে। এইপিনে চাই দে আকৌ, দাঁতকেইটা উলিয়াই হাঁহি দে আকৌ। এইটো চা, দাঁতকেইটা উলিয়াই হাঁহি দিছে। তো গাইছ, ই মানে দাঁত ব্ৰাছটো বেছিকৈ কৰিলে যে, সেইটো কাৰণে হাঁহি দিছে আকৌ। এইখিনিতে আৰু এটা কথা, আমি গাঁৱলীয়া ল'ৰা যে, এনেকুৱাকৈ গাঁৱলীয়া পৰিৱেশটোৱে দেখুৱাব লাগিব আৰু। আমি যিহেতু টাউনত নাথাকোঁ না, টাউনটো আছে বাৰু, তথাপিও নাযাওঁ নহয় ইমান। সেইটো কাৰণে গাঁৱলীয়া পৰিৱেশটোৱে দেখুৱাই দিছোঁ আৰু। সূৰ্যটো অকণমানকৈ ওলাইছে, চাব নেকি? চাই লওক। তো এইটোৱে হৈছে সূৰ্যটো, ওলাই আছে, লাহে ওলাইছে। আৰু এইপিনে বৰষুণ দিয়ে আছে নহয় ধুনীয়াকৈ। আৰু ককাইদেউ ওচৰতে বহি আছে, হাঁহি দে আকৌ। ইয়াৰ হাঁহিটো ধুনীয়া লাগে, দাঁতকেইটা ঘঁহি আহিছে ধুনীয়াকৈ। আৰু এইপিনে বৰশী টোপাই আছে, ভণ্টিও টোপাই আছে, কিন্তু মাছ যে নাপাইছে আকৌ। তো গাইছ, ৰৈ থাকোঁতে মোৰ লগৰ এজনী পালেহি আকৌ। তো লগৰজনী ধুনীয়াকৈ দেখুৱাই দিছোঁ, ৰ লগৰজনী বহুত দিন উলিয়াই দেখাই দিয়া নাই যে, অকণমান দেখুৱাই দিম বুলি ভাবিছোঁ। তো গাইছ, এইজনীয়ে মোৰ লগৰজনী, চাই লওক এইজনী। তো এইজনীয়ে মোৰ মহেশমতী বাহুবলী থকাজনী। তো সেইপিনে আকৌ ক'লৈ গৈছোঁ আৰু, তো লাজ কৰিছে আকৌ ওলাবলৈ, সেইটো কাৰণেহে। এই আমাক বাহুবলী, আৰু আমাৰ বাহুবলী পুতেকটো
আছে দেখুৱাই আছোঁ। আমাৰ বাহুবলী পুতেকটো যে এইটো চাওঁ হাই এটা কৰি এনেকৈ আৰু জীৱনটো কটাব লাগিব। আৰু ৰ'জ চ'জ বনোৱা নাই যে ব্লগে বনাই দিছোঁ আৰু কিনো কৰিম, ধুনীয়া জেগা এটা পালোঁ তাকে বনাই দিছোঁ দেই, বেয়া চেয়া নাপাব। আৰু যোন নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু। তোৰ গাইছ বৰশী চাওক, পুঙা একেবাৰে তললৈ নিউং কৰি আছে। তোৰ নিয়ে নে নিনিয়ে নাজানো। আৰু এইপিনে বৰশীটো নিবনে কি জানো, বৰশীটো নিনিয়ে নহয়, পুঙাটোহে তললৈ নিব নহ'বা।